2013 চনত অসমলৈ আহি 2014 চনত অসমৰ পৰা 16 মেৰ পিছত তালি টুকুৰা বান্ধি বাংলাদেশী যাব লাগিব বুলি কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিলে সেই প্ৰধানমন্ত্ৰীৰ মুখত আমি অসহায় স্বীকাৰোক্তি শুনিবলৈ তেওঁ প্ৰধানমন্ত্ৰী কোনেও পতা নাছিল তেওঁৰ দায়িত্বত আছে কাম কৰি দেখুৱাওক অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা পুলিয়ে পুখাই উৎখাত কৰি দেখুৱাওক আজি তেওঁ দায়িত্ব লোৱাৰ 11 বছৰৰ পিছত স্বীকাৰ কৰিছে যে অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে জনগাঁথনি সলনি কৰিবৰ কাৰণে পৰিকল্পিত ষড়যন্ত্ৰ হৈছে এই কথাটো 1969 চনৰ পৰা অসম ছাত্ৰ সন্থাই কৈ আছো অসমৰ ৰাইজে কৈ আছে আমাৰটো জনগাঁথনি পৰিৱৰ্তন হৈ গ'ল অসমৰ বহু কেইখন জিলাত খিলঞ্জীয়া মানুহ এতিয়া সংখ্যালঘু ইটোৰ পিছত সিটো সমষ্টিৰ ৰাজনৈতিক অধিকাৰ অসমৰ খিলঞ্জীয়া মানুহৰ পৰা ওলাই সন্দেহযুক্ত বাংলাদেশীৰ হাতলৈ গৈ আছে আৰু সন্দেহযুক্ত বাংলাদেশী বুলি ক'লে আসামৰ গাত পুৰণি উঠে গা বেজবেজাই যায় কিয় সেই শব্দটো ব্যৱহাৰ কৰো সোধে আৰু সৰুৰ পৰা ডাঙৰ হোৱা গাঁওখনত যেতিয়া ৰাতিৰ ভিতৰত দেখিম 50-60 ঘৰ 100 ঘৰ মানুহ কৰবাৰ পৰা আহি বহিল সেই মানুহবোৰক যেতিয়া কোনেও চিনি নাপায় সেই মানুহবোৰৰ ভাষাৰ লগত যেতিয়া আমাৰ সাদৃশ্য নাই সংস্কৃতিৰ লগত আমাৰ সাদৃশ্য নাই সেই মানুহবোৰক সন্দেহজনক মানুহ বুলি নকৈ কি বুলি অভিহিত কৰিব লাগে বুকুৰ কুটুম বুলি কাৰোবাৰ ৰাজনৈতিক ভোটৰ লালসাত সেইবোৰ মানুহ বুকুৰ কুটুম হ'ব পাৰে কিন্তু যি হাৰত অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে যিটো হাৰত খিলঞ্জীয়া মানুহৰ হাতৰ পৰা নিজৰ এমএলএ জন নিজৰ এমপি জন নিৰ্বাচন কৰাৰ অধিকাৰ ক্ৰমশঃ নোহোৱা হৈ আহিছে অসমৰ ৰাইজ সচেতন হ'বই লাগিব আজি প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰা দেখিছো অসমৰ মুখ্যমন্ত্ৰী আজি বক্তব্য ৰাখোতে কৈছে অচিনাকি মানুহ তেওঁ নতুন সংজ্ঞা আনিছে আৰে তুমিতো অসমৰ চিনাকি মানুহ তুমিতো কংগ্ৰেছৰ দিনতো চৰকাৰত আছিলা তুমি বিজেপিৰ দিনতো চৰকাৰত আছা এসময় অঘোষিত মুখ্যমন্ত্ৰী আছিলা এতিয়া ঘোষিত মুখ্যমন্ত্ৰী কি কৰি আছা কোনে বাধা দিছে অসম চুক্তি ৰূপায়ণ কৰিবলৈ কোনে বাধা দিছে অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি 2013 চনত অসমলৈ আহি 2014 চনত অসমৰ পৰা 16 মেৰ পিছত তালি টুকুৰা বান্ধি বাংলাদেশী যাব লাগিব বুলি কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিলে সেই প্ৰধানমন্ত্ৰীৰ মুখত আমি অসহায় স্বীকাৰোক্তি শুনিবলৈ তেওঁ প্ৰধানমন্ত্ৰী কোনেও পতা নাছিল তেওঁৰ দায়িত্বত আছে কাম কৰি দেখুৱাওক অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা পুলিয়ে পুখাই উৎখাত কৰি দেখুৱাওক আজি তেওঁ দায়িত্ব লোৱাৰ 11 বছৰৰ পিছত স্বীকাৰ কৰিছে যে অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে জনগাঁথনি সলনি কৰিবৰ কাৰণে পৰিকল্পিত ষড়যন্ত্ৰ হৈছে এই কথাটো 1969 চনৰ পৰা অসম ছাত্ৰ সন্থাই কৈ আছো অসমৰ ৰাইজে কৈ আছে আমাৰটো জনগাঁথনি পৰিৱৰ্তন হৈ গ'ল অসমৰ বহু কেইখন জিলাত খিলঞ্জীয়া মানুহ এতিয়া সংখ্যালঘু ইটোৰ পিছত সিটো সমষ্টিৰ ৰাজনৈতিক অধিকাৰ অসমৰ খিলঞ্জীয়া মানুহৰ পৰা ওলাই সন্দেহযুক্ত বাংলাদেশীৰ হাতলৈ গৈ আছে আৰু সন্দেহযুক্ত বাংলাদেশী বুলি ক'লে আসামৰ গাত পুৰণি উঠে গা বেজবেজাই যায় কিয় সেই শব্দটো ব্যৱহাৰ কৰো সোধে আৰু সৰুৰ পৰা ডাঙৰ হোৱা গাঁওখনত যেতিয়া ৰাতিৰ ভিতৰত দেখিম 50-60 ঘৰ 100 ঘৰ মানুহ কৰবাৰ পৰা আহি বহিল সেই মানুহবোৰক যেতিয়া কোনেও চিনি নাপায় সেই মানুহবোৰৰ ভাষাৰ লগত